নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আজি কিছু কথা মই শ্বেয়াৰ কৰিম বুলি আহিছোঁ আৰু সেই কথাখিনি শ্বেয়াৰ কৰাৰ আগতে মই আপোনালোকক সৰু এটা কাহিনী শুনাই ল'ব বিচাৰিছোঁ। খুব ইণ্টাৰেষ্টিং কাহিনী হয়, ভালকৈ শুনিব। এজন সৰু ল'ৰা আছিল, তাৰ মাক দেউতাক নাছিল, ঘাট মাৰোৱা আছিল ল'ৰাজন, আৰু সি আইতাকৰ লগত থাকিছিল। এদিনাখন সি কি কৰিলে, স্কুলৰ পৰা তাৰ লগৰ এজনৰ পৰা এখন কিতাপ চুৰ কৰি আনিলে আৰু কিতাপখন চুৰ কৰি আনি সি ঘৰলৈ গৈ আইতাকক দেখুৱালে যে আইতা চা, মই এই কিতাপখন চুৰ কৰি আনিছোঁ। তেতিয়া আইতাকে ক'লে যে বাহ বাহ বাহ, তই খুব ভাল কৰিছ। সেই বুলি কৈ আইতাকে তাক মৰমতে পিঠা কেইটামান বনাই খোৱালে আৰু আইতাকে সেই কথাটোত খুব ভাল পালে। সেই ল'ৰাই কাৰোবাৰ কিতাপ এখন লৈ আনিছে আৰু আইতাকে তাক মৰমত কিবা পিঠা বনায়ো খাবলৈ দিলে। লাহে লাহে কি হ'ল, ল'ৰাজন ডাঙৰ হৈ আহিল। এদিনাখন ল'ৰাজনে কি কৰিলে, খুব ডাঙৰ মানুহৰ ঘৰত চুৰ কৰিলে। যথেষ্ট আ অলংকাৰ আছিল মানুহ ঘৰত, সেই গোটেই বস্তুখিনি চুৰ কৰিলে আৰু চুৰ কৰি ধৰাও পৰিল আৰু তাক কি কৰা হ'ল, কাৰাদণ্ড হিচাপে ফাঁচি দিয়া হ'ল। আৰু যেতিয়া তাক ফাঁচি দিয়া হৈছিল, ৰাজপথত সকলোৰে আগত ফাঁচি দিয়া হৈছিল আৰু আইতাকে আঁতৰৰ পৰা চকুলো টুকি চাই আছিল। আইতাকে তেতিয়া ভাবিছিল যে সি সৰুতে স্কুলৰ পৰা কিতাপখন চুৰ কৰি আনিছিল, তেতিয়া যদি মই তাক দুথাপৰ দি বা দুটা গালি গালাজ পাৰি তাক যদি মই শুধৰাবলৈ চেষ্টা কৰিলোঁহেঁতেন, চাগে আজি এনেকুৱা এটা অৱস্থা নাপালেহেঁতেন। কেইদিনমান আগত ফেচবুকত এটা ভিডিঅ' ভাইৰেল হৈছিল। এজন সৰু ল'ৰা, খুব সম্ভৱ 12 বছৰমান হৈছে। ল'ৰাজনক কেইজনমান যুৱক কেইজনৰ চেহেৰা ভিডিঅ'ত নাছিল। তেওঁলোকে ভিডিঅ' কৰি আছিল ল'ৰাজনক আৰু ল'ৰাজনক চিখৰ খাবলৈ দিছিল। গুটখা পেকেট আপোনালোকে চিনি পাই চাগে। ল'ৰাজনক চিখৰ খাবলৈ জোৰ কৰা হৈছিল আৰু ল'ৰাজনে খাইছিলোঁ। তাৰ কাৰণে মই সৰু ল'ৰাজনক দোষাৰোপ নকৰোঁ, অৱশ্যে সমালোচনাও নকৰোঁ। 2 নম্বৰ কথা, সেই ল'ৰাজনৰে আন এটা ভিডিঅ' মই কেইদিনমান পিছত পালোঁ ফেচবুকত। কেইদিনমান পিছত আজি ধৰক এসপ্তাহমান আগত, ল'ৰাজনে খুব অশ্লীল গালি গালাজ কৰি পেলাই ভিডিঅ'ত কথা কৈ আছিল। এই যে আমি এনেধৰণৰ ভিডিঅ'সমূহক কেইটামান হাঁহা ৰিয়েক্টৰ বাবে ফেচবুকত এৰি দিওঁ, সস্তীয়া জনপ্ৰিয়তা ল'বৰ বাবে, এই কথাবিলাকে আমি গম নোপোৱাকৈয়ে সেই শিশুজনৰ যিটো বৌদ্ধিক আৰু মানসিক যিটো বিকাশ, সেই বিকাশত বৰ বেয়াকৈ প্ৰভাৱ পেলায়। কিয় আজিকালি এনেকুৱা হৈছে নাজানো, যে এই সৰু ল'ৰাবিলাকক বেয়া শব্দ শিকোৱা হয়, খুব সৰুতে বেয়া বেয়া কথা ক'বলৈ শিকোৱা হয় আৰু সেইবিলাক যেতিয়া ফেচবুকত ভাইৰেল কৰি দিয়া হয়, মানুহবিলাকে খুব তাত মই কমেণ্ট কৰা দেখি পাওঁ, কিউট কিবা কিবি হয়, মৰম লাগে। সৰু ল'ৰাজনে যেতিয়া ভঙা ভঙা মাতেৰে যেতিয়া কথা এটা কয়, কিবা যিকোনো এটা শব্দ ক'লেও আমাৰ মৰম লাগে, অশ্লীল শব্দই হওক বা কিবা ভাল শব্দই হওক। সেই সময়ছোৱা হ'ল শিশুৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। মোৰ যেতিয়া এডুকেশ্যন ছাবজেক্ট আছিলে, মই তেতিয়াও পঢ়িছিলোঁ আৰু সেইখিনি নপঢ়াকৈও আমি গম পাব পাৰোঁ যে শিশু এজনৰ কাৰণে সেই সময়ছোৱা কিমান গুৰুত্বপূৰ্ণ। গতিকে আমি যে এই কেইটামান লাইক কমেণ্টৰ বাবে বা কেইটামান হাঁহা ৰিয়েক্টৰ কাৰণে এজন সৰু ল'ৰাক বেয়া শব্দ কেইটামান ক'বলৈ তাক ভিডিঅ' বনাই ফেচবুকত আমি ভাইৰেল কৰি দিওঁ। গতিকে এই বস্তুটোৱে এটা কথাই বুজাইছে যে আজিকালি আমি মানুহবিলাক কিমান নীচ হৈ পৰিছোঁ। কিয় আমি সেই শিশুজনক ভাল কথা এটা শিকাব নোৱাৰোঁ। যেতিয়া এই শিশুবিলাকে কাৰোবাৰ পৰা কিবা বেয়া শব্দ এটা ক'বলৈ শিকে বা কিবা এটা বেয়া কাম কৰিবলৈ শিকে, আজিকালি এনেকুৱা হৈ পৰিছে যে তাক শুধৰোৱাৰ সলনি আমি তাক ভাইৰেল কৰি বেছি ভাল পাওঁ। কিয় আমি এগৰাকী এডাল্ট হিচাপে তেওঁলোকৰ সেই ভুলসমূহ আমি শুধৰাই দিব নোৱাৰোঁ, যে এইটো ভুল কৰিছ তই, তাক লগা হ'লে এচাৰিয়ে দুচাত দিবলগীয়া হ'ব পাৰে, তই এইটো বেয়া কাম কৰিছ, এইবিলাক কৰিব নাপায়। কিয় আমি সেই কথাবিলাক শিকাব নোৱাৰোঁ? কিয় আমি তেওঁৰ সেই ল'ৰাজনক এটা বেয়া দিশৰ ফালে আগবঢ়াই দিবলৈ ভাল পাওঁ? যেতিয়া সেই শিশুজন ডাঙৰ হৈ পেলাই কোনোবা এগৰাকী নাৰীক অভদ্ৰামী কৰিব বা কোনো এজন বয়োজ্যেষ্ঠ ব্যক্তিক যেতিয়া বৰ বেয়া ব্যৱহাৰ কৰিব, তাৰ কাৰণে কিন্তু ৰেছপনচিবল কোন হ'ব? আমিয়েই হ'ম। এই কিছু সময়ৰ আগত যে মই ক'লোঁ চিখৰ খোৱা ল'ৰাজনৰ কথা, সৰু ল'ৰাজনৰ কথা, অকল তেনেকুৱা শিশুৱেই নাই, আৰু বহুত শিশু এনেকুৱা শিশু আছে যি খুব বেয়া বেয়া শব্দ কয় বা বেলেগে ভিডিঅ' কৰি সেইটো ফেচবুকত ভাইৰেল কৰে। গতিকে সেই ভাইৰেল কৰা ব্যক্তিসকলক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে সেইটো কাম নকৰিব। সেইটো কাম কৰা সলনি ল'ৰাজনক ধমকি এটা দিয়ক বা কিবা তেওঁক ভালদৰে বুজাওক, মৰমেৰে বুজাওক যে এনেকুৱা কথাবিলাক ক'ব নাপায় বা এনেকুৱা ধৰণৰ কথাবিলাক কৰিব নালাগে, এনেকুৱা ধৰণৰ কামবোৰ আমি কৰিব নালাগে। এইটোৱে যে যি ধৰণে আমি যেতিয়া সৰু আছিলোঁ, আমাক স্কুলত শিকোৱাইছিলে যে এইটো কৰিব নাপায়, চুৰ কৰিব নাপায়, মানুহক বেয়া ব্যৱহাৰ কৰিব নাপায়, সৰুক মৰম কৰিব লাগে, ডাঙৰক সন্মান কৰিব লাগে। এই কথাবিলাক লাহে লাহে আমাৰ মাজৰ পৰা হেৰাই যোৱা যেন মই অনুভৱ কৰোঁ মাজে মাজে। কিয় আজিকালি প্ৰায়বিলাক ল'ৰা ছোৱালীক মই দেখোঁ ব্যৱহাৰ কৰিব নাজানে।
ডাঙৰ মানুহ এজনৰ লগত কেনেকৈ কথা পাতিব লাগে, তেওঁতকৈ বয়োজ্যেষ্ঠ এজনৰ লগত কি ধৰণে কথা পাতিব লাগে, কেনেকৈ মাতিব লাগে, সেই কথাবিলাক খুব যেন কমি গৈছে। আজিৰ যিটো মানে উঠি অহা প্ৰজন্ম, তেওঁলোকৰ মাজৰ পৰা যেন হেৰাই গৈছে লাহে লাহে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ অভিভাৱকসকলেও গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব, কাৰণ শিশুজন অভিভাৱকসকলক দেখিয়ে শিকে। চ' গতিকে যিমান পাৰে শিশুজনক ভাল ভাল কথা শিকাওক, এখন কিতাপ পঢ়িবলৈ শিকাওক, এটা ভাল ছবি এখন আঁকিবলৈ শিকাওক, গান গাবলৈ শিকাওক। সেই বেয়া বেয়া কথাবিলাক কোৱাই পেলাই, বেয়া অশ্লীল শব্দ এটা কৈ তাক ফেচবুকত ভাইৰেল কৰি আপোনালোকে কি পাব? বেছিতকৈ বেছি লাইকছ পাব, কমেণ্ট পাব, তাতকৈ বেছি একো নহয়। বৰঞ্চ শিশুটোৰ কাৰণেহে বেয়া। শিশুটোৱেহে এটা মানে ভৱিষ্যত, এটা অন্ধকাৰ ভৱিষ্যতৰ ফালে গতি কৰি আছে আপোনালোকে নজনাকৈ। আমি প্ৰত্যেকেই জানো এই গুটখাবিলাক খালে কিমান বেছি অপকাৰ হয় আমাৰ কাৰণে। গতিকে এটাই অনুৰোধ, সৰু ল'ৰা ছোৱালীবিলাকক এনেধৰণৰ বস্তু সেৱন কৰিবলৈ নিশিকাব, বেয়া কথা ক'বলৈ নিশিকাব, তেওঁলোকক ভাল কিবা এটা কৰিবলৈ শিকাওক। বিভিন্ন ধৰণৰ আজিকালি আৰু এটা কথা মোৰ মনত পৰিছে, আমি সৰুতে, মই গৌৰৱ কৰিয়ে কৈছোঁ, মই সৰুতে খুব কিতাপ পঢ়িছিলোঁ। বুঢ়ী আইৰ সাধু হওক, পঞ্চতন্ত্ৰৰ সাধু হওক, যিকোনো সাধুকথাৰ কিতাপ পালেই মই পঢ়োঁ। ইভেন মই ক্লাছ 5-6 মানৰ পৰা মোৰ মায়ে ৰঞ্জু হাজৰিকাৰ খুব ডাঙৰ ফেন আছিল। মায়ে ৰঞ্জু হাজৰিকাৰ উপন্যাসবিলাক আনি থয় আৰু মই মনে মনে সেই কিতাপবিলাক পঢ়োঁ। গতিকে শিশুজনক কিবা বেয়া কথা এটা শিকোৱাতকৈ কিতাপ এখন তুলি দিয়ক হাতত, ঠিক আছে? আৰু সেইটো মই ভাবোঁ আপোনাৰ এটা খুব ভাল সিদ্ধান্ত হ'ব, আপোনাৰ কাৰণেও শিশুজনৰ কাৰণেও। গতিকে আমি যদি এই সময়ছোৱাতেই শিশুজনক শুধৰাই নিদিওঁ, তেতিয়া সেই ল'ৰাজনৰ নিচিনা হ'ব, যিজন ল'ৰাই কিতাপ চুৰ কৰি আনিছিল আৰু পাছলৈ সি ডাঙৰ এজন গভাইত চুৰ হৈ পৰিছিল, আৰু এসময়ত সি চুৰ কৰি যেতিয়া ধৰা পৰিছিল, ফাঁচী কাঠত ওলমিবলগীয়া হৈছিল। গতিকে এনেধৰণৰ ঘটনাবিলাক নহওক, শিশুবিলাক ভাল হওক, এটা ভাল ভৱিষ্যতলৈ গতি কৰক। তাৰ কাৰণে আমি প্ৰত্যেকজন ব্যক্তিয়ে দায়বদ্ধ হ'ব লাগিব। অকল যে তেওঁৰ শিশুজনৰ মাক দেউতাকে দায়বদ্ধ হ'ব লাগিব তেনেকুৱা নহয়। আমি যদি ক'ৰবাত শিশু এজনক বেয়া কাম এটা কৰা দেখিছোঁ, তেওঁক ধমকি এটা দিব লাগিব। ক'ৰবাত যদি সি চুৰ কৰিছে, তাক ক'ব লাগিব যে চুৰি বিদ্যাটো ভাল কথা নহয়, মানুহৰ ঘৰত চুৰ কৰাটো বা কিবা এটা বস্তু চুৰ কৰাটো কেতিয়াও ভাল কথা নহয়। তেওঁ যদি কিবা বেয়া শব্দ এটা কৈছে, তাক আমি বুজাব লাগিব যে এনেকুৱা শব্দবিলাক ক'ব নাপায়। যিধৰণে মই গৌৰৱেৰে ক'ম, মোৰ মায়ে মোক সৰুতে খুব ভাল ভাল কথা শিকাইছিল। যেতিয়া আমি দুপৰীয়া শুই থাকোঁ বা গৰম দিনত বিচনী মাৰি মাৰি মায়ে মোক কাহিনী কৈছিল, ৰামায়ণ মহাভাৰতৰ কাহিনী কৈছিল, খুব ধুনীয়া ধুনীয়া কাহিনী কিছুমান কৈছিল। চ' আমি শিশুসকলক তেনেকুৱা ধৰণৰ কামবিলাকত যদি ব্যস্ত কৰি ৰাখোঁ, তেতিয়া হয়তো এই যে কিছুমান বেয়া মানুহ থাকে, যিবিলাকে আমাৰ ঘৰৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক কিবা বেয়া কথা এটা শিকায়, বেয়া বস্তু এটা খাবলৈ শিকায়, সেই মানুহবিলাকে আচলতে সেই সুযোগকণ নাপায়। চ' গতিকে অভিভাৱকসকলো সচেতন হ'ব লাগিব, লগতে আমি প্ৰত্যেকজন ব্যক্তি সচেতন হ'ব লাগিব। তেতিয়া সেই দ্বিতীয়বাৰ এই শিখৰ খোৱা ল'ৰাজন বা সেই বেয়া মাত মতা শিশুজনৰ নিচিনা এই যে ভিডিঅ'টো ভাইৰেল হ'ল, তেনেকুৱা ভিডিঅ' মই ভাবোঁ দুনাই আমি দেখিবলৈ নাপাম ফেচবুকত। গতিকে মই ভাবোঁ মোৰ কথাখিনি আপোনালোকে ভালদৰে বুজি পাইছে। এইখিনিয়ে আৰু মোৰ ক'বলগীয়া আছিল। থেংক ইউ ফৰ ৱাটছিং। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, আৰু মই যিটো বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছোঁ, সেই কথাখিনি অনুধাৱন কৰিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।